মোৰ লগত আছে আমাৰ চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট আৰু UPPLৰ নেতা ডক্টৰ কুমুদ ৰঞ্জন বসুমাতাৰী। তাৰপিছত লেফ্টত আছে আমাৰ ডক্টৰ ৰঞ্জিত নাৰ্জাৰী। তো আমি পোনপ্ৰথমে আজি ঈদ মুবাৰক জনাইছোঁ আমাৰ দলৰ তৰফৰ পৰা। আজি আমি কিছুমান কথা আমাৰ UPPL দলৰ পৰা আমি ক'ব বিচাৰিছোঁ। আমি আগতেও ক্লিয়াৰ কৰিছিলোঁ, উই আৰ নট এ পাৰ্ট অফ NDA। আমি অসমত NDAৰ লগত নাই, ক'তও নাই। আমি NDAৰ পৰা আমি ওলাই আহিছোঁ। এটা ভাষ্য চাওক, বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে কৈছিল কি আমাৰ ইয়াত উচ্ছেদ চলাব। গতিকে আমি তেওঁলোকে মিয়া মিয়া বুলি কৈ থাকে, আচলতে এইটো মুছলমান, যিটো প্ৰমাণ হৈছে এইবাৰ নিৰ্বাচনত এটা মুছলিম কেণ্ডিডেটো দিয়া নাই। আৰু যোৱা ইলেকশ্যনৰ সময়ত, আমাৰ BTC ইলেকশ্যনৰ সময়ত আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছিল যে 6th শিডিউল এটা কথা, ট্ৰাইবেল বেল্ট এণ্ড ব্লক কথা বেলেগ কথা। দুইটা একেটাই বস্তু। কিবাতেওতো 6th শিডিউল সম্পৰ্কে জ্ঞান নাছিলে তেওঁৰ, যি কাৰণে তেওঁক আমাৰ BTC ৰাইজে বয়কটো কৰিছিলে। তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি ক্ষমতা আছে BTC এৰিয়াত উচ্ছেদ কৰি দেখাওক। আমি UPPL দলৰ পৰা আমি চেলেঞ্জ দিছোঁ তেখেতক, কেনেকৈ উচ্ছেদ কৰিব। অকল মুছলিম উচ্ছেদ কৰা, আৰু এই মুছলিমে গোটেই অসমত মুছলিমৰ এগেইনষ্টত গোটেই অসমত এভিকশ্যন চলাইছে, যিটোৰ প্ৰতিক্ৰিয়া আমাৰ BTCত হৈছে। আমি লগে লগে BJP আৰু BPFক, বিশেষকৈ BPFক আমি আহ্বান জনাইছোঁ, তেওঁলোকে দলৰ অপিনিয়নটো ৰাজহুৱা কৰক যে তেওঁলোকে যে উচ্ছেদৰ সপক্ষে আছে না বিপক্ষে আছে। কিন্তু আমাৰ UPPL দল টোটেলি বিপক্ষে। উচ্ছেদ আমি কৰিবই নিদিম। আৰু যোৱাকালি জয়ন্ত দাস, বিজেপিৰ বৰিষ্ঠ নেতা, তেওঁ যিবোৰ প্ৰেছ মিটত দিলে, বৰ লাজৰ কথা হৈছে। যিটো দল ফাদাৰলেণ্ড এণ্ড মাদাৰলেণ্ড বুলি কৈ থাকে, বিজেপিৰ 501 নম্বৰ কোঠাত অনৈতিক কাম চলে বুলি তেওঁ নিজে কৈছিল, স্বীকাৰ কৰিছে। ভিডিঅ'টো আমাৰ লগত আছে, যে ফেক একাউণ্ট কৰিছে। তেওঁ নিজেই নিজৰ পাৰ্টিক, বিজেপিৰ হৈ বিজেপিৰ পাৰ্টিক চুৰি পাৰ্টি বুলি কৈছে। তো এনেকুৱা এটা পাৰ্টিৰ লগত আমি ভৱিষ্যতেও নাথাকোঁ, আমাৰ UPPL দল। কাৰণ এওঁলোকে যি কাম কৰে সদায় মিছাৰ ওপৰত বেছ কৰি কাম কৰি আছে। আজি বিজেপি চৰকাৰে আলফা সমস্যাটো সমাধান কৰিব পৰা নাই। কি উন্নয়নৰ কথা কৈ থাকে, ঋণ লৈ অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, এইবিলাক চলাই আছে। গতিকে আমি অত্যন্ত বেয়া পাইছোঁ এইবাৰ লোন লৈ পেলাই যে মানুহক সহায় কৰা, এইটো তাৰ কোনো বিজেপি পাৰ্টিৰ পইচাও নহয়, চৰকাৰক বিপদত পেলোৱা। ইয়াৰ উপৰি আজি অসমৰ যিবোৰ বাঙালী আছে, এই বাঙালীবোৰক আজিলৈ ডিভোটাৰ কৰি ৰাখিছে। এইটো এটা বৰ দুৰ্ভাগ্যজনক। যদি বিজেপিয়ে বঙালী মানুহক যদি ভাল পালেহেঁতেন, তেতিয়াহ'লে ডিভোটাৰৰ সমস্যাটো কিয় কৰা নাই, আজিলৈ সমাধান কৰা নাই। বাঙালীবিলাকক ডিটেনশ্যন কেম্পত ৰাখিছে। ইয়াৰ উপৰি আমি BPFৰ কিছুমান কৰ্তাক ধন্যবাদ জনাইছোঁ। য'ত বিজেপি খেলি আছে 4টা চিটত, বিজেপিৰ কৰ্মকৰ্তাই আমাক সমৰ্থন দিম বুলি কৈছে। কাৰণ BJPক BTCৰ পৰা বহিষ্কাৰ কৰিব লাগিব। কাৰণ এই BPFৰ কৰ্মকৰ্তাকেইটা বোধহয় তেওঁলোকে পাহৰিব পৰা নাই যোৱা 20 চনৰ যিটো ঘটনা, তেওঁলোকৰ লগত লিলি হোটেলত যিটো কাম কৰিছিলে, BPFৰ ওপৰত যি টৰ্চাৰ কৰিছিলে বিজেপিয়ে, সেইটো তেওঁলোকে পাহৰিব পৰা নাই। সেইকাৰণে আমি BPFৰ কিছুমান কৰ্মীক অন্তৰেৰে ধন্যবাদ জনাইছোঁ আমাৰ লগত থকাৰ কাৰণে। আৰু কিছুমান নেতা আমাৰ পৰা অহা যোৱা কৰি আছে BPFত, এইবিলাক অৰিজিনেলি তেওঁলোকে BPFৰ আছিলে, সুবিধাবাদী বুলি আমি ক'ম।
গতিকে তেওঁলোকেতো অহা যোৱা কৰি থাকিব। গতিকে BPF-ক আকৌ মই এবাৰ আহ্বান জনাইছোঁ, আপুনি বিজেপিৰ লগত বিজেপিৰ পৰা বাহিৰ হৈ উচ্ছেদ নকৰোঁ বুলি ক্লিয়াৰ কৰক। BPF-ক আমি আহ্বান জনাইছোঁ। আৰু আমি যোৱাকালি দেখা পালোঁ আমাৰ প্ৰাক্তন মন্ত্ৰী মাননীয় ৰিহন দৈমাৰী ডাঙৰীয়া, তেখেতে আমাৰ কেণ্ডিডেট দীপেন বৰক তুচ্ছ তাচ্ছিল্য কৰি সৰু ল'ৰা বুলি কৈছে। তেওঁ নাজানে যে দীপেন বৰৰ ক্ষমতা বা কিমানখিনি। আমি ৰাজনীতি কৰিব ওলাইছোঁ, আমি কাৰো ব্যক্তিগত আমি আঘাত দি দিওঁ। ৰিহন দৈমাৰী ডাঙৰীয়া, আপোনাক আমি ক'ব বিচাৰিছোঁ, আপুনি যেতিয়া খাদ্যমন্ত্ৰী আছিলে, যোগান মন্ত্ৰী আছিলে, আপোনাৰ দিনত কি হৈছিল আমাৰ হাতত তথ্য মজুত আছে। আমি যিহেতু ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই আৰু ৰাজনীতিক ব্যক্তিগত আক্ৰমণ কৰিবও নাপায়, গতিকে আপোনাক আমি যাতে আৰু ভৱিষ্যতত তুচ্ছ তাচ্ছিল্য নকৰে আৰু আমাৰ দলৰ যি দীপেন বড়ো 100% জয়ী হৈ আহিব বুলি আমি ভাবোঁ আৰু জিকিবই। আপুনি আৰু BPF-এ যিকেইটা কেণ্ডিডেট দিছে, তেওঁলোকে যোৱাকালি ছাবমিট কৰিছে, সবকেইটা গাঁওবুঢ়া, এজন দুজনৰ বাহিৰে। এছেম্বলিত গৈ য়েছ অৰ ন' ভেৰি গুড, এই তিনিটা শব্দই কৈ থাকে তেওঁলোকে। গতিকে এইকেইটাই যে বড়োলেণ্ডৰ উন্নতি কৰিব আমি নাভাবোঁ। আৰু যোৱাকালি আমি আৰু দেখা পাইছোঁ বৰিষ্ঠ নেতা তথা বড়োলেণ্ডৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা প্ৰমীলা ৰাণী বাইদেউ, তেখেতক BPF দলত অসন্মান কৰিছে, সন্মান কৰা নাই। তেওঁ টিভিত দেখা পালোঁ তেওঁ কান্দিছে। গতিকে প্ৰমীলা বাইদেউৰ নিচিনা এজনী নেত্ৰীক আমি আহ্বান জনাইছোঁ, যদি আপুনি ভাবে আমাৰ এই দলত UPPL দলত আপুনি আহি যাওক, যদি আপুনি BPF বেয়া পাইছে। ইয়াৰ পিছত আমি BPF দলত প্ৰশ্ন কৰিছোঁ, BTC-ত ৰাজবংশী মানুহ বিচাৰি নাপালে ক'ৰ পৰা এজন লৈ আহি, যেনেকৈ গোৰেশ্বৰত বাহিৰৰ এটা বিজেপিৰ মানুহ লৈ আহিছে, ঠিক তেনেকুৱাই সেই পথটো আমাৰ BPF-এ অৱলম্বন কৰিছে যে BTC-ত ৰাজবংশী নাপায়, ৰূপম ৰয় বুলি ক'ৰ পৰা এজন মানুহ লৈ আহিছে। আমি BTC-ত জীৱনত দেখাই পোৱা নাই, কিহৰ বেচিছত লৈ আহিছে আমি নাজানো। গতিকে এইখিনি হৈছে আমাৰ কথা। গতিকে মই বিশেষকৈ আমাৰ বড়োলেণ্ডৰ যি বাসিন্দা, আমি শান্তিপ্ৰিয়। গতিকে আমাৰ ইয়াত হিন্দু মুছলিমটো আমি প্ৰতিবাদ কৰিম আৰু নচলিবই। এইটো হৈছে আজিৰ বিশেষকৈ প্ৰেছ মিট। আৰু আজিৰ এইখিনি ন, এইটোতো মই ক'লোৱেই, এইটো অৰিজিনেল BPF-ৰ আছিলে। আমাৰ তাত আহি MLA হ'ল, যেনেকৈ খাম্পা বৰগয়াৰী আমাৰ তাত আহি MCLA হ'ল, তেওঁলোক আকৌ গুচি গ'ল। গতিকে আমাৰ এনেকুৱা নেতাৰ প্ৰয়োজনেই নাই। গতিকে এইবাৰ আমি ক'লোঁ, আকৌ আমি 15টাৰ ভিতৰত 4টা বিজেপিটো হাৰিবই, 4টাত আমাক BPF-এ ছাপোৰ্ট কৰি আছে, BPF-ৰ কিছু কৰ্মীয়ে। গতিকে আমি তাত কোনো প্ৰশ্নই নাহে, প্লাছ আৰু 7টা আমি জিকিম। গতিকে আমাৰ এটাই ক্লিয়াৰ, আমি NDA-ৰ লগত নাই। আৰু আমি ক্লিয়াৰ কাট কৰিছোঁ, দলৰ পৰা উচ্ছেদ BTC-ত আমি কৰিব নিদিম। আমি BPF-ক আহ্বান জনাইছোঁ, আপোনালোকৰ যদি সাহস আছে কওকচোন যে ভৱিষ্যতত উচ্ছেদ কৰিব নে নাই, উচ্ছেদত বাধা দিব নে নাই। কিন্তু আমি দিম বাধা, আমাৰ ইয়াত কোনেও মুছলিমক অত্যাচাৰ কৰিব নোৱাৰে। এইখিনি হৈছে আৰু।